তাত কিন্তু এই প্ৰাইম মিনিষ্টাৰ জন বিকাশ যোজনাৰ অধীনত অৰ্থাৎ আগত আছিল এইটো MSDP মাল্টি সেক্টরাল ডেভেলপমেন্ট প্রজেক্ট এই প্রজেক্টত সেন্ট্রাল গভর্নমেন্টৰ পৰা বহু টকা আহে ইচ্ছা কৰিলে এই চৰ এৰিয়া মাইনৰিটি এৰিয়াত তেওঁলোকে স্কুলবিলাক কৰিব পাৰিলেহেঁতেন প্লিজ কনক্লুড তো স্যার সভাপতি মহোদয় আপনার জৰিয়তে আমি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছো এতিয়াও বহু কলেজত সায়েন্স স্ট্রিম নাই বিশেষকৈ মোৰ সমষ্টিত একমাত্ৰ এটা কলেজ দক্ষিণ হালমৰা মহাবিদ্যালয় সেইটো ভেঞ্চাৰে আছিল কেইবছৰমান আগতে হৈছে কিন্তু তাত সায়েন্স স্ট্রিমৰ ব্যৱস্থা নাই গতি এটা সমষ্টিত যদি এটা কলেজ তাতে যদি এটা সায়েন্স স্ট্রিমৰ ব্যৱস্থা নাথাকে তেনেকৈ গোৱালপাৰা ওয়েস্ট কনষ্টিটুৱেন্সিত খৰমুজা তাতেও সায়েন্স স্ট্রিমৰ ব্যৱস্থা নাই এনেকুৱা বহু মহাবিদ্যালয় আছে য'ত এটা স্ট্রিম চলি আছে মাত্ৰ গতিকে তাতে টাইম হৈ গৈছে সায়েন্স স্ট্রিমৰ ব্যৱস্থা কৰি দিব বুলি আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাই মই কৰ্তন প্ৰস্তাৱৰ জৰিয়তে আনা বক্তব্য মই ইয়াতে সামৰি মাৰিছোঁ থ্যাংক ইউ নাও অনারেবল মেম্বার রূপজ্যোতি কুর্মী মাননীয় সভাপতি মহোদয় বিৰোধীয়ে যি শিক্ষা বিভাগলৈ কৰ্তন প্ৰস্তাৱ আনিছে এই কৰ্তন প্ৰস্তাৱক সম্পূৰ্ণ বিৰোধিতা কৰি মই বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ ইতিমধ্যে যদিও বিৰোধীয়ে আনিব লাগে নিয়ম অনুসৰি তেওঁলোকে এই কৰ্তন প্ৰস্তাৱ আনিছে কিন্তু সন্মানীয় জ্যেষ্ঠ সদস্য বিৰোধী দলৰ পৰা বক্তব্য আগবঢ়োৱা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই প্ৰথম তেখেতৰ শাৰীটোতে বক্তব্য ৰাখোঁতে তেখেতে স্বীকাৰ কৰিছে যে শিক্ষা হৈ গ'ল এখন ৰাজ্যৰ মেৰুদণ্ড তাতে বুজা যায় যে আমি কৰিছোঁহে বিৰোধিতা নিয়ম অনুসৰি কিন্তু প্ৰকৃততে পুঁজি আৰু দিবহে লাগে এই শিক্ষা বিভাগৰ উন্নয়নৰ দিশত তেনে এটা তেখেতৰ মনৰ কথা প্ৰকাশ কৰা যেন আমি অনুভৱ কৰিলোঁ মই 2006 চনৰ পৰা অসম পবিত্ৰ বিধানসভাৰ সদস্য হোৱাৰ সৌভাগ্য হৈছে আৰু তেতিয়া মই অন্য এটা ৰাজনৈতিক দলৰ বিধায়ক হৈ আছিলোঁ কিন্তু মই চাহ বাগানৰ যিহেতু মই এজন সন্তান মোৰ বয়স প্ৰায় 45 বছৰ ভৰি দিবলৈ লৈছে মই সৰুৰ পৰাই মোৰ মামা ঘৰ মোৰ খুৰা ঘৰৰ মই যোৱা অভিজ্ঞতা আৰু চাহ বাগান এলেকাৰ হৈ আছিলোঁ ছাত্ৰ ছাত্ৰীসকলে কেনে পঢ়া এটা পৰিৱেশত আছিল প্ৰাথমিক বিদ্যালয় যদিও ৰাইজে 50-60 বছৰ আগত স্থাপিত কৰিছিলে মধ্য ইংৰাজী বিদ্যালয় কিন্তু হাইস্কুলসমূহ বহুৱে LP ME স্কুল পঢ়িবলৈ পঢ়া এৰি দিছিল হাইস্কুল ওচৰতে নথকাৰ বাবে দুৰন্ত এটা দিশ তেওঁলোকে পাৰ কৰিব লগা হোৱাত তেওঁলোকে এৰি দিবলৈ লৈছে মই ধন্যবাদ জনাম মোৰ মামা ঘৰ বৰ্তমান চৰকাৰখনক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰখনক আজি চাহ বাগানৰ এলেকাৰ লোক সন্তানসকলক আগুৱাই লৈ যাবৰ বাবে আজি প্ৰত্যেক সমষ্টিতে আজি হাইস্কুল স্থাপিত কৰাৰ কথা কৈছিল অকল কেৱল কৈছিল নহয় কৰিও দেখুৱাই দিলে ইতিমধ্যে আমাৰ মৰিনী সমষ্টিত মই 3খন হাইস্কুল পাইছোঁ অসম নাগালেণ্ডৰ সীমামূৰীয়া নাংজান বাগানত এখন স্কুল কেতিয়াবা মই ধন্যবাদ জনাম উপাধ্যক্ষ মহোদয় আপুনি যদি যায় আপুনি দেখিয়ে ভাল পাব যে তাৰ পৰা প্ৰায় 5 কিলোমিটাৰ 6 কিলোমিটাৰ দূৰত্ব হ'ব বাবে তাৰ এটা সময় বহু এটা জেনেৰেশ্যন পঢ়াৰ পৰা বঞ্চিত হৈছে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এই চৰকাৰখনৰ যোগেদি আজি যিটো শিক্ষা দিশত আজি বিভিন্ন গ্ৰাম্য